হেল্ল' এভৰিবডি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ফ্ৰেণ্ড ইউটিউবে নতুনকৈ আপডেট লৈ আহিছে ফ্ৰেণ্ড সেই আপডেটবোৰ আজি মই আপোনালোকক জনাই দি আছোঁ ফ্ৰেণ্ড ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেল নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখক ফ্ৰেণ্ড ইউটিউবে 3টা আপডেট দিছে ফ্ৰেণ্ড সেই আপডেটবোৰ কি মই আপোনালোকক জনাই দি আছোঁ তো ফ্ৰেণ্ড আমি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ফ্ৰেণ্ড এতিয়া আমি আহোঁ কমিউনিটি গাইডলাইন ফ্ৰেণ্ড আগতে যেতিয়া নেকি কমিউনিটি গাইডলাইন আছিল যেতিয়া নেকি চকতি মানে ইউটিউবৰ তো যেতিয়া নেকি আপোনাৰ ভিডিঅ'ত মানে ষ্ট্ৰাইক আহি যায় তো মানে ডাইৰেক্ট মানে মেইল কৰি পঠালে তোমাৰ মানে ভিডিঅ'ত ষ্ট্ৰাইক আহিছে তো কোনটো ভিডিঅ'ত ষ্ট্ৰাইক আহিছে তো মই কোনটো ভুল কৰিলোঁ বা মই মানে ধৰি লওক বা মানুহক কেনেকৈ বেয়া কথা কৈছোঁ নেকি মই ইউটিউবৰ ভিডিঅ'ত তো তেনেকুৱা কথা বহুত টেনশ্যন আহিছিল ফ্ৰেণ্ড না কোনটো ভিডিঅ'ত মোৰ ষ্ট্ৰাইক আহিছিল ঠিক আছে তো এতিয়া যেতিয়া নেকি ইউটিউবে নতুনকৈ মানে আপডেট লৈ আহিছে সেই আপডেটটোত মানে আপুনি সেই আপডেটটোত মানে কি আপোনাৰ যদি ভিডিঅ' ষ্ট্ৰাইক আহিছে তো ডাইৰেক্ট মেইল কৰি দিয়ে যে আপোনাৰ ভিডিঅ'টো মানে কোনটো ভিডিঅ' আৰু কিমান ছেকেণ্ডৰ পৰা কিমান ছেকেণ্ডলৈকে আপোনাৰ ভিডিঅ'টো মানে ষ্ট্ৰাইক আহিছে তো তেনেকুৱা ধৰণৰ ইউটিউবে আপডেট দি দিছে কমিউনিটি গাইডলাইন ঠিক আছে তাৰপিছত ফ্ৰেণ্ড আমি যাওঁ যে ডিছক্ৰিপশ্যন বক্স তো ডিছক্ৰিপশ্যন বক্সত ফ্ৰেণ্ড যেতিয়া নেকি আপুনি ভিডিঅ' এটা মানে আপলোড কৰাৰ সময়ত আপুনি সেই ডিছক্ৰিপশ্যন বক্সত আপোনালোকে হয়তো মানে কাৰোবাৰ ভিডিঅ'ৰ লিংক দি দিয়ে তাৰপিছত কোনোবা এপছৰ লিংক দি দিয়ে ফ্ৰেণ্ড যেতিয়া আপুনি ভিডিঅ'টো ষ্টাৰ্ট হ'ব আপোনাৰ ভিডিঅ'টো মানে ধৰি লওক সেই মানে 30 বা 35 ছেকেণ্ডৰ সেইখিনিৰ ভিতৰত আপোনালোকে যদি কয় বা মই এই এপছৰ বা কোনোবা ভিডিঅ'ৰ মোৰ ডিছক্ৰিপশ্যন বক্সত লিংকটো দি দিছোঁ সেনেকৈ যদি কয় তেতিয়াহ'লে আপোনাৰ ভিডিঅ'টো বাদ দি কিনে সেই ডাইৰেক্ট ডিছক্ৰিপশ্যনত গৈ পেলাই লিংকটোত ক্লিক কৰে আৰু আপোনাৰ ভিডিঅ' বন্ধ হৈ থাকে তো নেক্সট বাৰ আহি কিনে আপোনাৰ ভিডিঅ'খিনি নাচায় আৰু তো এনেকুৱা কি হয় মানে কি যিবিলাক ইউটিউবৰ ক্ৰিয়েটাৰ আছে তেওঁলোকৰ কাৰণে কি হয় ৱাচ টাইমটো কমি যায় ফ্ৰেণ্ড তো এতিয়া মানে ইউটিউবে কেনেকুৱা ধৰণৰ আপডেট লৈ আনিছে ফ্ৰেণ্ড এতিয়া আপোনালোকৰ সেই ভিডিঅ' বন্ধ নহয় ফ্ৰেণ্ড যেতিয়া সেই লিংকটোত ক্লিক কৰাৰ মানে সময়ত কি হ'ব মানে এটা পপ আপ খুলি আহিব সি মানে কি কোনোবা ছাইডত মানে কি আপোনাৰ সেই লিংকটোৰ ভিডিঅ' বা কোনোবা এপছটো মানে কোনোবা ছাইডত খুলি থাকিব আৰু সেনেকৈ আপোনাৰ ভিডিঅ' বন্ধ নহ'ব আৰু আপোনাৰ ফুল ৱাচ টাইমো পাব এতিয়া আমি আহোঁ কমেণ্টত ফ্ৰেণ্ড ধৰি লওক আপোনাৰ ভিডিঅ'টো মোক ভাল লাগিছে মই আপোনাক এটা কমেণ্ট কৰি দিলোঁ বা ধুনীয়া লাগিছে আপোনাৰ ভিডিঅ'টো তেতিয়া আপুনি তাত কি কৰিব পাৰে মোক এটা সেই মানে কমেণ্টৰ হিচাপত আপুনি লাইক কৰি দিব পাৰে বা আপুনি ৰিপ্লাই কৰি দিব পাৰে ধন্যবাদ তো ফ্ৰেণ্ড এতিয়া যেতিয়া নেকি নতুনকৈ আপডেট আহিছে তো আপোনালোকে মানে কি কৰিব পাৰিব কোনোবাই যদি আপোনাৰ কমেণ্ট বক্সত যদি কোনোবা বেয়াকৈ গালাগালি কৰিছে বা অশ্লীল ভাষাৰে বা এনেকুৱা ধৰণৰ আপোনাক দিছে তো সেই মেছেজখিনি আপুনি ডিলিট কৰি দিব পাৰিব আপুনি বা ৰিমুভ কৰিব পাৰিব আৰু এটা ভাল কি বস্তু ইয়াতে মোক ফ্ৰেণ্ড এইটো ভাল লাগছে ডিলিট কৰিব পাৰে বা ৰিমুভ কৰি দিব পাৰে কোনোবা ভাই বোলো বেয়া ভাষাৰে দিয়ে কিছু আছে মই পাইছোঁ ফ্ৰেণ্ড এনেকুৱা ধৰণৰ বহুত আছে তো ফ্ৰেণ্ড এইকেইটা বস্তু কি আপুনি ৰিমুভ কৰিব পাৰিব কোনোবাই যদি বেয়াকৈ কয় তো সেইখিনি ৰিমুভ কৰিব পাৰিব এতিয়া কমেণ্টৰ আৰু এটা ভাল লাগছে ফ্ৰেণ্ড ধৰি লওক আপোনাক 50জন মানে ব্যক্তি আপোনাক মেছেজ কৰিলে বা আপোনাক কমেণ্ট কৰিলে সেই কমেণ্টটো আপুনি কি কৰিব পাৰিব যিখিনি ভাল লাগছে 10জনৰ মানে কমেণ্ট ভাল লাগছে সেই কমেণ্টটো আপুনি সকলোতকৈ ওপৰত ৰাখিব পাৰিব ফ্ৰেণ্ড তো এইটো বহুত ভাল লাগছে এইটোও ভাল লাগছে মোক বেয়া লগা নাই তো ফ্ৰেণ্ড আমি ইউটিউবত যিবিলাক মানে আপডেট আছে সেই আপডেটবিলাক আপোনালোকক কৈ দিছোঁ আৰু আপোনালোকক কোনটো আপডেট ভাল লাগছে তো মোৰ কমেণ্ট বক্সত আপোনালোকে জনাই দিব তো ফ্ৰেণ্ড আমি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিব বিচাৰোঁ যদি ভিডিঅ'টো ভাল লাগে তো লাইক কৰি দিয়ক এইখিনিতে আমি ভিডিঅ'টো সমাপ্ত কৰোঁ জয় আই অসম।